ওলা সবজি কাটি আছে খুন্দৰকে যেহেতু নতুন সবজি নতুন বছৰ খুন্দৰকে মজাকে খাম পাপৰটো খাই বিৰাট মজা লাগে না নমস্কাৰ বন্ধুসকল আজি দুপৰীয়া পুৰা একদম ৰদৰ মাজতো মানে ওলাই আহিল পদুমিৰ কৈতে মানে ওলা ছিঙিবলৈ তো বন্ধুসকল ওলা মানে হল আমাৰ ৰাভা ভাষা দি কোৱা হৈছে তো বন্ধুসকল আপোনালোকক অকণমান পিছত দেখুৱাই আছো নাকি পদুমি সেই বস্তুটো কি আপোনালোকে কমেন্ট বক্সত জনাব তো বন্ধুসকল আপোনালোকক দেখুৱাই আছো ওলা ছিঙা দৃশ্যখন এয়া চাব পাৰে আমাৰ অটোমেটিক দৰ্জাটো এনেকৈ টাইট কৰি মাৰি দিলো এটা গৈ আছে ওপৰলৈ পদুমি আজি ওলা আঞ্জা খাম না এই ওলাটো মানে আমাৰ ৰাভা খাদি কোৱা হয় কিন্তু সেই ওলাটো আপোনালোকে কি কয় কমেন্ট বক্সত জনাব অলপ পিছত দেখুৱাই আছো নাকি পদুমি জলদি বলক হা চিলিলো ইয়েস পাহাড় উঠিব নাপায় নেকি এই যাও এই পদুমি সেইফালে চাব পাৰে কিমান গৰম আৰু ৰবাৰ বাগানৰ তলত আহিলে কিমান ঠাণ্ডা না কি হল ঠাণ্ডা বহুত কষ্ট পায় ৰে পাহাৰ এনে মৰে সৰিয়া দেহা তাতে বাৰে বাৰে কষ্ট দি থাকে নেকি আহি যাক চাওকচোন ক'ত ধৰিছে পদুমি বাইদেউ এই চাব পাৰে ৰবাৰ বাগানত আহি পালো ৰবাৰ বাগানৰ মাজতে আমাৰ ওলা চব্জিখন আছে এই চব্জিখন ছিঙি আছো আৰু আপোনালোকক দেখুৱাই হা এইবিলাকতে আছে আৰু দেখুৱাই আছো এই যে এটা এইটোকে ওলা বুলি কোৱা হয় আমাৰ ভাষা দি কিন্তু আপোনালোকে অসমীয়া ভাষা দি কি কোৱা হয় কমেন্ট বক্সত জনাব চাওকচোন সৰু খাই ভাল লাগে না ডাঙৰটো সৰু এইটো খাই ভাল লাগে না সেইকাৰণে এটা ছিঙিবলৈ আহিলো এটা যাত্ৰা কৰিলো মই পেপাৰ ধৰিম বাৰু পৰমিয়ে ছিঙি থাকিব কাটি থাকিব সেইটো কাট চাকৰি কেনেকুৱা নিছে এইটো মজা সৰু দেইজি পৰমি তামাম দেখা পাইছে এনেকুৱা কৰি ৰবাৰ বাগানৰ মাজত আমি পুৰা বিচাৰি আছো ওলা চাওক বন্ধুসকল এইটো এই চবৰে ইয়াত মিলাছে এটা দুটা তিনিটা একদম যেহেতু নতুন চব্জি এইটো খাবলৈ ভাল লাগে এইফালে আছে না মেলা ক'ত দেখিছে তুমি এইটো কাটে এইটো ওলা আমি ছিঙি আছো পেপাৰ ভৰ্তি হ'লে দেখুৱাইছো আপোনালোকক নাকি পদুমি পেপাৰ ভৰ্তি হ'লে মজাকে দেখুৱাম নাকি পদুমি এইফালে পুৰা একদম ওলা ছিঙি আছে ওলা কাটি আছে চাকু দি আৰু মই হাতী দি পুৰা সুন্দৰকে এনেকুৱা ছিঙি আছো ওলা এইটো সৰুটো বেছি ভাল লাগে আৰু খাবলৈ না পদুমি হয় না সৰুটো বেছি খাবলৈ ভাল লাগে পুৰা একদম সুন্দৰকে দেখুৱাইছো আপোনালোকক ওলা ছিঙাৰ দৃশ্য আৰু যিহেতু আমাৰ পাহাৰতে পোৱা যায় ওলা নতুন চব্জি সেইকাৰণে আহিলো ওলা ছিঙিবলৈ দেখুৱাইছো দিয়ক কিমান পাওঁ চাওঁ ৱাহ মজা বাবু কিবা ওলা চব্জি পাইছে নে পোৱা নাই বহুত পাই আছে বহুত হয় নেকি তুমি আলচিয়া কিনে কেনেকুৱা কৰি আছে মই চাওকচোন কিমান ওলা চব্জি পালো ইমান ভাগৰ লাগে না উঠিব নাপায় কুহাই ওলা চব্জি কুহাই এই যে ওলা চাওক ইমান সৰু হৈ আছে ওলা চব্জি যেহেতু নতুন বছৰৰ নতুন চব্জি সেইকাৰণে পুৰা সুন্দৰকে মজাকে খাম আৰু পদুমিয়ে ৰান্ধিব না নাই পদুমি কওকচোন ৰান্ধিব হয় চাব পাৰে এইটো লৈ আনিলো আৰু পেপাৰত অলৰেডি আছে চাওকচোন হৈ যাব না আজিৰ কাৰণে হৈ যাব কি কৈছে পদুমি যিহেতু আমাৰ মানে মানুহ কম না হয় চাৰিজনীহে সেইকাৰণে এইটো একবাৰ খাবলৈ হৈয়ে গ'ল বাৰু ইমানকেইটা এতিয়া বনাই খোৱাহে কথা নেকি বলক তেনেহ'লে নেকি পদুমি বলক কি কৰি আছে বলক জলদি কি কষ্ট পাইছে ভাগৰ লাগছে নেকি এইখিনি চুজ হা কি কয় বোকা ল'ব লাগিব ক'ত আমাৰ বোকা পাছত আহিম পাছত দে জলদি আলচিয়া বোকা লৈ লিব লাগে কি পোৱা
উঠ উঠ নালাগে ঘূৰিব নালাগে পুৰিবলৈ ভয় খায় এনে এনে পাহাৰ খোলা পুৰিবলৈ ভয় কৰে নেকি পুৰি গ'লে গ'ল আৰু এবাৰহে পুৰিব আৰু কিমান পুৰিব তোৰ মাথা কোমৰ ভাঙে এয়া চাওক ফাইনেলি নামি আহিলোঁ এই পাহাৰৰ পৰা প্ৰথমে কেনেকুৱা লাগিলে পাহাৰ উঠি কিনে বেয়া লাগিছে তামাম ভাগৰ লাগছে না এয়া হৈছে প্ৰসঞ্জিতহঁতৰ ঘৰ প্ৰসঞ্জিতৰ ঘৰৰ পৰা আমি ডাইৰেক্ট আমাৰ ঘৰলৈ যাম সেইটো হৈছে আমাৰ ঘৰ এইটো হৈছে প্ৰসঞ্জিতহঁতৰ ঘৰ মানে অৰ্থাৎ আমাৰ দাদাৰ ঘৰ আৰু এইটো হৈছে আমাৰ ঘৰ এইটো পলক ঐ নীলদেৱ কোনটোৰ পাণ্ডা কি কৰি আছা ঐ নীলদেৱ টেঙা বেগন আছে নাই তোমাৰ টেঙা বেগন হা নীলদেৱ আছে প্ৰসঞ্জিত নাই কৈ ফোন হৈছে মাছে আছে নেকি মাছ এইফালে মোৰ বাবুই মানে নানৰ পৰা পানী তুলি আছে আপোনালোকে কৈ আছিলে নহয় মানে প্ৰথমে কেমেৰা ধৰিবলৈ কিন্তু প্ৰথমে কেমেৰা ধৰি আছে লেকিন যে কেমেৰা কৰি আছে নিজক নলৈ আছে আৰু মই ধুনীয়াকৈ পুৰা একদম পানী উঠি আছোঁ দিয়ক আহক হাত ভৰি ধুই লওক টান কৰক ৱাও টান এই বাবা কি হৈছে তামাম ঠাণ্ডা না অহাৰ লগে লগে হাত ভৰি ধুই অহাৰ লগে লগে ডাইৰেক্ট কাটি আছে মোৰ পুৰুমীয়া চাওকচোন ওলা চব্জি কাটি আছে খুন্দৰকে যিহেতু নতুন চব্জি নতুন বছৰ খুন্দৰকে মজাকে খাম নে কি পুৰুমী হয় না ৱা আৰু এইফালে নিহালদেৱ খাবিনে নাই নতুন চব্জি খাব চাহ আপুনি নিহালদেৱক খাব বোলে দেখুৱাই আছোঁ দিয়ক পুৰুমী ৰান্ধা বাঢ়া চলি আছে নেকি ৰান্ধা বাঢ়া চলি আছে নে কিবা কৰিছে পাপৰহে ভাজি আছে তুমি পাপৰটো খাই বিৰাট মজা লাগে না মানে যদি নিৰামিষ চব্জি হয় পাপৰটো থাকিলে মানে ভাল লাগে আৰু লাগিব তুমি হয় না চুপাৰ ৱাও কেনেকুৱা লাগিছে গৰমত পাপৰ ভাজি কিনে গৰমে লাগি আছে কি ভাই কি গেছৰ বাদে ইমান গৰম নালাগে গেছৰ কাৰণে গৰম নালাগে না সুন্দৰ একদম এতিয়া মানে শেষ হলে না পাপৰ ভাজাৰ পিছত আমি নতুন চব্জিটো ভাজি কৰিম নে কি তুমি হয় না ৱাও কি দিছে তুমি জিৰা ৱাও এটা ঢাল লল নেকি ৱাও কি এনেকুৱা বাজিল মানে স্নেহকৈ বাজিল মানে চব্জিটো সোৱাদ হ'ব না ৱাও কি আছে এই পেপু কৈ আছো ৰে কি পেপু বৰফ পেপু ক'লে বৰফ আইচক্ৰীম নেকি দেখা পাইছিল নেকি পিছে এই খিৰিকীটো বন্ধ কৰি দিব লাগিব খিৰিকীটো থকাৰ কাৰণে মানে পেপু বাজিবই নোৱাৰি হা চাই থাকে তো বন্ধুসকল এতিয়া ধুনীয়াকৈ ভাত খাবলৈ বহি ল'লোঁ আৰু সুন্দৰকৈ খাই আছে আমাৰ মায়ে আৰু এইফালে পুৰুমে খাই আছে আৰু এইফালে চাব পাৰে পুৰুমে কি বনাইছে কৈ দিয়ক পুৰুমে আজি কি কালাই মধু আৰু শুকান মাছ পিঠালি আৰু এইটো ভিন্দি ওলা এই যে লগত যে আমি আনিছিলোঁ লগত ৰান্ধা এইটো অল হা অলহে কয় ওলা নকয় না তো বন্ধুসকল সুন্দৰকৈ ওলা হৈছে আমাৰ ৰাভা দিয়া আৰু লেমা ভাষা অল আচ্ছা অল আঞ্জা অল চব্জি এইটো হৈছে অল চব্জি এইটো হৈছে ভেন্দি এইটো হৈছে পাপৰ এইটো হৈছে শুকান মাছ আৰু মাটি কালাই আৰু অমিতা পিঠালি সুন্দৰকৈ মজাকৈ এতিয়া খাম বাৰু যিহেতু ওলা আঞ্জা পাহাৰৰ পৰা অনা হৈছে না সেইকাৰণে আজি ওলা আঞ্জাই প্ৰথমতে খাই ল'ম বাৰু চাওক ইমান মজাকৈ বনাইছে আৰু টেঙা অনুভৱ পাইছোঁ দেখোন তুমি কি দিছা হা তিতলি দিছে বাহ বিলাহী নাই বুলি ক'লে আৰু লগে লগে বুদ্ধি বনাই দিলোঁ তিতলি মজা এতিয়া মাটি কালাই শুকান মাছ আৰু অমিতা ট্ৰাই কৰি আছোঁ খাওঁতে মানে মিঠা আৰু অল চব্জি হৈছে মানে ওলা চব্জি হৈছে অলপ টেঙা ভাৱ হৈছে সুন্দৰকৈ মজা হৈছে মানে যিহেতু বিলাহী নাই সেইকাৰণে বুদ্ধি বনাই কিনে তিতলি দিছে না কেইটামানে দিছে তিতলি
সৰু সৰু দুটা অনুকল খানা দানা শেষ এতিয়া অকণমান গল্প কৰি আছো না কি মা তামোল খাইছে নে খোৱা নাই খাইছে তো অনুকল আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰি ল'ম নাকি বৰমি কি অল চব্জিখন মানে অলপ চুংচুঙা পাইছে নেকি চুংচুঙাইছে ক'লা না এইকাৰণে আৰু টিটলি খাইছে টেঙা মোক কিন্তু চুংচুঙা নাই একো নাই মানে অলপ চুংচুঙাটো মই খাব পাৰে অলপ গলাত ধৰিলেও মানে একো নাই মোৰ আমার বাবা একদম পুট করে ধরা পায় না গলা ধরা এইতো আমার বাবা আর বহারি সেম মইতো একদম মজাকে খাব পারে আর আমার মাও খাব পারে না অলপ অলপ গলা ধরাটা টেনশন নাই তো বনুকল আমি এতিয়া তামোল খালে ভালো হয়ে যায় আর ইয়াক টিটলি টেঙা লাগে তো বনুকল আমি ভিডিওটো সমাপ্ত করে লম নাকি তো বনুকল ভিডিওটো চাই কেনে পালে যদি ভালো লাগে তেনেহলে লাইক শেয়ার কমেন্ট আর চ্যানেলটো আর কাষত থকা বেল আইকনটো তো বনুকল আজিলি মানে ধন্যবাদ।